নমস্কাৰ, মই মূলাকুমাৰ হাজৰিকা। আপোনালোকে চাই আছে বিশেষ চৰ্চাত আজি এটা ভিন্ন ৰূপত বিশেষ আলোচনা কৰিবলৈ ওলাইছোঁ। আচলতে বিষয়বস্তুৰ ওপৰত নহয়, আচলতে বিশেষ ব্যক্তি এজনৰ লগত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যিজন ব্যক্তিৰ লগত আজি আমি কথা পাতিম, সি আচলতে বহুতৰ বাবে অতিকৈ জনপ্ৰিয় ব্যক্তি। ইয়ং জেনেৰেশ্যনৰ যুৱ প্ৰজন্মৰ বাবে সাৰ্থক। জুবিন দাও নহয় বা পাপন দাও নহয়, যাৰ নাম ক'লে ভূমিকম্পত মাটি ফুটি পানী ওলাই যায়। ভূমিকম্পত পানী। আহকচোন তেখেতৰ লগত কথা পতাৰ আগতে তেখেতৰ বিশেষ প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াই দিওঁ। এই মুহূৰ্তত আছে আমাৰ মাজত মিষ্টাৰ ৰাহুকুমাৰ ঠাকুৰীয়া। মিষ্টাৰ ৰাহুকুমাৰ ঠাকুৰীয়া, আমাৰ ফালৰ পৰা স্বাগতম। থেংক ইউ। হয়, মিষ্টাৰ ৰাহুকুমাৰ ঠাকুৰীয়া, আপোনাক ঠাকুৰীয়া বা মিষ্টাৰটো নলগালে আগত আপুনি বেয়া পায়, কিয় বেয়া পায়? হয় হয়, মানে টাইটেলটো ৰাখিছোঁ, মিষ্টাৰটো আগত লগালে ভাল হয়, ঠাকুৰটো ৰাখিছোঁ মই, মিষ্টাৰটো ক'লে মানে বেটাৰ হয় আৰু। হয় বেটাৰ আৰু মানে সেইটো নামেৰে আমি বহুত আগুৱাই আহিছোঁ। মিষ্টাৰটো যে লিখে আপুনি, তাতে শ্ৰী বা শ্ৰীযুত কিয় নলগায়? লিখোঁতে লিখা যায়, মানে এইটো মানে কওঁতে অলপমান ডিফাৰেণ্ট হয় মানে। ৰাহুকুমাৰ ঠাকুৰীয়া, আপোনাক মিষ্টাৰ ৰাহুকুমাৰ ঠাকুৰীয়া বুলিয়ে ক'ম। আপুনি যে ইউটিউবত যে ভিডিঅ' যে বনায়, আপোনাৰ ইমান দেৰিকে কিয় ভিডিঅ'বোৰ আহে? আপোনাৰ 6 মাহ বছৰ দিন কিয় দেৰি হয়? আপোনালোকৰ কিয় দেৰি হয়? হয়, মানে দেৰি হয় অলপমান। হয়, ভিডিঅ'বোৰ আহোঁতে মোৰ অলপ দেৰি হয়। হয়, মানে মোৰ এটা ব্যৱসায় নহয়, বহুতকেইটা ব্যৱসায় আছে। মই সেইকেইটাতো মানে অলপমান মাথা মাৰিব লাগে। ইয়াৰ আগৰবাৰ লকডাউন হ'ল, লকডাউনত বহুত চব্জি বিক্ৰী কৰিলোঁ মই, আৰু মানে কি ক'ম আৰু সেনেকৈ আৰু দেৰি হয় আৰু। আপুনি তেতিয়াহ'লে চব্জি বিক্ৰী কৰে? চব্জি মাজে মাজে বিক্ৰী কৰোঁ, মোৰ চব্জিৰ ব্যৱসায় আছে। হয় হয়, বহুত টকা মানে লছো হৈছে, লাভো হৈছে। আৰু এই যে গুটখা এইবিলাকৰো ব্যৱসায় আছে মোৰ। হয় হয়, পাণ দোকান এখনো আছে। হয়, সেইবিলাক কৰিয়ে মানে ভিডিঅ' বনোৱা এইকেইদিন মানে সময় হোৱা নাই মোৰ। হয়, বনাম আৰু ভিডিঅ' বনাম, মোৰ ৰিচেণ্ট এখন মানে এই ভিডিঅ' আহি আছে, সেইখন পাব। হয়, আপুনি বহুত ইউটিউবত ভিডিঅ' বনাইছে, আমি চাইছোঁ, আৰু বহুতেও ভালে পায় আপোনালোকৰ ভিডিঅ'বিলাক। তে আপোনাৰ এই যে প্ৰবঞ্চনা, এই যে কিডনেপ, আপুনি যে এইবিলাক যে বনাইছে, আৰু বহুতো বনাইছে, ভণ্ড বাবা, এইবিলাক যে বনাইছে, আপোনাৰ ভিউটো বহুত কম আহে, আৰু ছাবস্ক্ৰাইবো বহুত কম, আৰু আপোনালোকৰ ট্ৰলো দিয়ে, আপোনাক যে ট্ৰল দিয়ে ফেচবুকে দি আপোনাক পুৰা মেমে পুৰা একদম শ্বেয়াৰ যে কৰে, আপোনাৰ কি বেয়া নালাগে নেকি? আৰু যে এটা কথা, আপোনাৰ এই যে কিডনেপ যে ক'ল, আপুনি কিডনেপ যে বনাইছে, এইটো অপহৰণ কিয় নিদিয়ে? অসমীয়াত কিয় নিদিয়ে? সেইটো ইংৰাজীত কিয় দিয়ে আপুনি? চাওক, মানে আজিকালি ল'ৰা ছোৱালীবোৰ মানে অসমীয়া বেছি নপঢ়ে হা। হয়, মানে অসমীয়া মানে কিডনেপ বুলি ক'লে বুজি পায়, অপহৰণ বুলি ক'লে বহুতে বুজি নাপায় হা। হয় হয়, আচ্ছা আচ্ছা। তাৰ কাৰণে মানে যুৱ প্ৰজন্মৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ভাবিছিলোঁ যে মানে ইংৰাজীটো নামটো দি চাওঁ, এনেকুৱা হয়। ভিডিঅ'টো নচলিল হা, বেছি নচলিল আমাৰ ভিডিঅ'টো, বেছি হিট নহ'ল। তথাপিও মোৰ মনত মানে বহুত হিট হা। চেষ্টা কৰি আছোঁ আৰু মানে কিবা কিবি বনাব পাৰোঁ নেকি। হয়, ইংৰাজী নামটো অলপ ভালো শুনা যায়, মানে অপহৰণ বুলি ক'লে অলপ মানে ভাল নালাগে আৰু হা। হয়, কিন্তু কিডনেপ বুলি ক'লে অলপমান ভাল লাগে। হয়, আপুনি যে ভিডিঅ'ত যে বনায়, আপুনি ডেন্স, একশ্যন অলপমান দেখাই দিব নেকি? ইয়াত বহিয়ে দেখাই দিয়ক আপুনি ডেন্সটো। হয়, মানে বহি কৰিব অলপমান অসুবিধা হয় ন। হয়, মানে থিয় হৈ মানে কৰিব ভাল হ'ব, মই দেখাই দিম। হয়, মই দেখাই দিছোঁ হা, মই থিয় হৈ মানে দেখাই দি আছোঁ। আচ্ছা আচ্ছা। ধন্যবাদ মিষ্টাৰ ৰাহুকুমাৰ ঠাকুৰীয়া, আপোনালৈ। আপুনি যে ভিডিঅ'বোৰ যে বনায়, আৰু কিবা নতুন কিবা ভিডিঅ' হিন্দী বা অসমীয়া আপুনি বনাব বুলি কিবা চেষ্টা কৰিছে নেকি আপুনি? বা আপুনি বনাম বুলি কিবা পৰিকল্পনা আছে নেকি আপোনাৰ? পৰিকল্পনা আছে বহুত।
মানে ভিডিঅ' বনাবৰ কাৰণে ছোৱালীও লাগে হা হয় মানে ছোৱালীখিনি মানে যিখিনি আগত মানে ছোৱালীলৈ ভিডিঅ' বনাইছিলোঁ সেইখিনি মানে মোক পাত্তা নিদিয়া হা পাত্তা নিদিয়া হ'ল এতিয়া মানে ছোৱালী এটা বিচাৰি আছোঁ মই ছোৱালী ক'লে এটা ভাল ভিডিঅ' মানে বনাম বুলি ভাবিছোঁ হয় হয় আৰু আমাৰ যিখিনি ল'ৰাখিনি আছে হয় সেইখিনিও মানে অলপ ফাং ফুং টাইপৰ হয় অঁ মানে ধৰি লওক মাতিলে মানে নাহে বেয়া পায় নে কিহে নাজানো इसीलिए समझ रहे हो आप মানে বনাম ভিডিঅ' আৰু বেলেগ ল'ৰা লৈ হ'লেও মানে বনাম তেনেহ'লে আপুনি নতুন অভিনেতা ল'ব নতুন ল'ৰাবিলাক ল'ব তাৰমানে আপুনি ইয়ং উঠি অহা ল'ৰাখিনিক মই ভাবিছোঁ আমাৰ ভিডিঅ'ত অলপমান মানে চিনাকি কৰাই দিম সকলোৰে লগত ছ'চিয়েল মিডিয়াৰ লগত এনেকুৱা এটা আৰু মানে পৰিকল্পনা আছে হয় হা হয় আপুনি যে এই যে মাৰণ অস্ত্ৰ যে লৈ আহিছে বা আপোনাৰ লগত যে মাৰণ অস্ত্ৰ যে থাকে আপোনাৰ এইটো কিয় এইটো মানে মোৰ ছেফটিৰ কাৰণে হয় হয় এইটো লাগে মোক মানে বহুত পপুলাৰ মানুহ ন মই হয় সেইকাৰণে মানে চিকিউৰিটি নাই চিকিউৰিটি ৰাখিবৰ কাৰণে পইচা নাই মানে এইটো মানে অৰিজিনেল নহয় এইটো ডুপ্লিকেট হয় ডুপ্লিকেট কাৰণে মই এইটো ৰাখিছোঁ হা আৰু এইটো মানে মোৰ এখন চিনেমা দেখাই পাই কিজানি মানে ওপৰত যদি মই এইটো মাৰি দিওঁ ন চিকেন হৈ মানে মোৰ সন্মুখত আহে মোৰ টোপটো পলাই যায় সেইটো কাৰণে মই এইটো ৰাখিছোঁ আপুনি যে ভিডিঅ'বিলাক যে বনাইছে আপুনি এই যে ভণ্ড বা প্ৰেমন প্ৰবঞ্চনা এইবিলাক বহুতো বনাইছে আপোনাৰ কোনটো ভিডিঅ' বেছি হিট আপোনাৰ চাওক হা মানে হিট বুলি ক'লে মানে মই ধৰি লওক গোটেইকেইটা মোৰ কাৰণে গোটেইকেইটাই হিট মোৰ ভিডিঅ' মানে আপুনি এটা কথা চিন্তা কৰিব এটা মাকক যদি সোধে বা আপোনাৰ সন্তানটো মানে কোনটো বেছি মৰমৰ মাকে ক'ব যে গোটেইকেইটাই মৰমৰ হা মোৰো ঠিক তেনেকুৱাই মানে গোটেইকেইটা ভিডিঅ' মোৰ কাৰণে হিট প্ৰিয় মানুহৰ অলপ পচন্দ নহ'ব পাৰে সেইকাৰণে ছাবস্ক্ৰাইবাৰ কম ভিউজ কম আহে মোৰ ভিডিঅ'ত সেনেকুৱা আৰু হিট বুলি ক'লে গোটেইকেইটাই হিট মোৰ আৰু এটা কথা মোৰ নহয় এইটো ৰাইজৰ প্ৰশ্ন যে আপুনি যে এই যে আপুনি যে ব্লগ যে বনায় এই যে ভিডিঅ'ত আপোনাৰ ভিডিঅ' বনাওঁতে কিবা এক্টিং দেখাওঁতে আপুনি যে ব্লগ বনায় এইটো কিয় মানে চাওক কেতিয়াবা মানে মোৰ ভিডিঅ' বনাব গ'লে মানে মোৰ কণ্টেণ্ট নাথাকে বা ল'ৰাবোৰ এক্টিভ নাথাকে তেতিয়া মানে মই চেনেলটোতো এটা নহয় এটা বস্তু দিব লাগিব ন এতিয়া মই কি কৰোঁ মানে ভিডিঅ' নবনাই কিনে ব্লগ এটা দি দিওঁ চেনেলটো এটা ভিডিঅ' আহি গ'ল ল'ৰাখিনি এক্টিভ নথকাৰ কাৰণে মানে ভিডিঅ' বনোৱা নহয় আৰু কেতিয়াবা কণ্টেণ্টো নাথাকে হা তাৰ কাৰণে মানে এনেকুৱা হয় আপুনি যে ভিডিঅ' যে বনায় আপুনি স্ক্ৰিপ্টটো নিজে লিখে না ভিডিঅ'বোৰ আপুনি নিজে কাহিনীটো নিজে বনায় স্ক্ৰিপ্টটো নিজে লিখে নেকি আপুনি স্ক্ৰিপ্ট মানে মই সেইবিলাক নিলিখোঁ মানে মই য'তে মানে ভিডিঅ' বনাব যাওঁ তাতে মানে আৰু ভিডিঅ' বনাই স্ক্ৰিপ্টবোৰ লিখি থাকোঁ নিজে মানে লিখা মানে কি তেনেকৈ মানে হৈ যায় আৰু কোনো স্ক্ৰিপ্ট লিখা নাথাকে মোৰ আপোনাৰ বহুত ধন্যবাদ আপুনি আমাৰ মঞ্চত আহিল আপোনাৰ আগন্তুক দিনত আপোনাক মাতা হ'ব এয়ে প্ৰথম ন আপোনাৰ আপুনি আগুৱাই যাওক বহুত আগুৱাই যাওক আৰু যোৱাৰ আগতে আপুনি অলপ কিবা ফাইটিং ষ্টাইলটো আপোনাৰ বহুত ভাল অনুৰাগীয়ে আপোনাৰ চাম বুলি কৈ আছে আমাৰ ফোন কল আহি আছে আপুনি অলপমান দেখাই দিব নেকি দেখাই দিয়া যায় মানে এনেকৈ বহি নহয় আপুনি মঞ্চত আগত দেখাই দিয়ক মই দুটামান ষ্টেপ দেখাই দিছোঁ হয় ধন্যবাদ আপোনাৰ আমি ইয়াতে সামৰিলোঁ দেখিলে আপোনালোকে ইয়াতে লাগি গ'ল ভুলবশতঃ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নহ'লে কেনেকৈ মাৰে আপোনালোকে দেখিছে মই এতিয়া মেডিকেল যাব লাগিব